নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চাই থাককচোন ভিডিঅ'টোত মই কি কৰোঁ, ক'লৈ যাওঁ। আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে অলপ দেৰি হৈ গ'ল। মই মাহঁতৰ ঘৰতে আছোঁ, যিহেতু মাহঁতৰ লগত মই এফালে যাম। সন্ধিয়া হ'ব, এতিয়া ওলাম আৰু মই চাই থাককচোন। সন্ধিয়া হৈছেহে, গাড়ী ঠিক কৰিছে, যিহেতু গাড়ী পাবহি এতিয়া, আমাক ওলাবলৈ দিছে। ওলাই লওঁ, ওলাই কৰি ক'ত যাম সকলোকে কৈ আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। মই ওলাই কৰি হৈ গ'ল, কাপোৰ কানি পিন্ধি টেম্পু ৰখি আছে, এইফালে গিফ্ট এটাও লৈছোঁ। ক'ত যাম কৈ আছোঁ। হাতী চুঙাটো দিব লাগিব এনেকে, তেতিয়া প্ৰসাদ দিলে নহ'ব নহয়। প্ৰসাদ দিলে কি হ'ব, ধান নহ'ব। আমি প্ৰসাদ দিবলৈ দীঘল দেৰিহেন জেগা পাব, প্ৰসাদ দিবলৈ হেৰি কৰিব আহিম নে? কওক, আপুনি কিবা ক'ব আছে? এয়া বৰমাক নতুনকে হৈছে, বৰমাক এয়াতো তেওঁ এবাৰ হৈ উঠিলে, ছেকেণ্ড নম্বৰ। কিবা ক'ব আছে যদি কওক, কওক, ফূৰ্তি লাগিছে কিমান, কওক। কম আমি আইতা হ'ব। আইতাক বৰমাগতে মিঠাই আনিছে, আমি খাই লওঁ। অলপ সময় ৰৈ কৰি আমি এতিয়া ভাত খাবলৈ বহিলোৱে, কাৰণ আমি যিহেতু যামগৈ। এয়া চব জেঠাইহঁত, মা, এফালে জেঠুহঁত, চবেই বেলেগ বেলেগ ৰুমত খাই কৰি আজৰি হৈ ভাত খোৱাৰ পাছত আকৌ ভিডিঅ' কৰা নহ'ল। আমি ঘৰ আহি পালোহি, কাৰণ বহুত যিহেতু দেৰি হ'ল। এতিয়া 12:30 বাজিত আমি ঘৰ পাইছোঁহি। ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ, প্ৰতিদিনৰ দৰে কুৱেশ্যনসমূহ চাই থাকক শেষলৈ। আজি কুৱেশ্যনসমূহত অসমৰ শিক্ষা অনুষ্ঠানসমূহৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ নাম কৈছোঁ। 1 নম্বৰ 2 নম্বৰকৈ মই দিয়া নাই, কৈ গৈছোঁ, চাই থাককচোন। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট শ্ৰীমন্ত শংকৰদেৱ অসম চিকিৎসা বিশ্ববিদ্যালয়, গুৱাহাটী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়, অসম ৰাজ্যিক মহিলা বিশ্ববিদ্যালয়, যোৰহাট কুমাৰ ভাস্কৰ বৰ্মাৰ সংস্কৃত আৰু পুৰাতত্ত্ব বিশ্ববিদ্যালয়, নলবাৰী বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, গুৱাহাটী। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ